নমস্কাৰ সবকে পুনৰ এবাৰ স্বাগতম জনাইছো তৃষ্ণাস আসামিজ কুক বুকৰলৈ আজি এটা মই নতুন ৰেচিপি লৈ আহিছো চিকেন ড্ৰাই ফ্ৰাই মই ধাবা ষ্টাইলত বনাই দেখাইছো বহুত ইজি আৰু সিম্পল হয় আপুনি ঘৰতে বনাব পাৰিব কম সময় লাগে ভিডিওটো এন্ডৰ লকে চাব যদি ভাল লাগে প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰিব ইয়াত মই 400 গ্ৰাম চিকেন লৈছো তাৰ পৰা কিছুমান মছলা লৈছো ৰেড চিলি পাউডাৰ 1 স্পুন ধনিয়া পাউডাৰ 1 স্পুন হলদি লৈছো আধা স্পুন গৰম মছলা 1 স্পুন নিমখ সোৱাদ অনুসৰি 2 টেবল স্পুন মই কৰ্নফ্লোৰ লৈছো 2 টেবল স্পুন মই ময়দা লৈছো আমি এখিনি মিক্স চিকেন খিনি মিক্স কৰি দিম আৰু তাৰ পৰা মই 1 টেবল স্পুন সয়া সস লৈছো 1 টেবল স্পুন আদা নহৰু পেষ্ট লৈছো এতিয়া ভালদৰে এখিনি মিক্স কৰি দিম আৰু অকমান আপোনালোকে ইয়াত পানী যোগ কৰি দিব তেতিয়া মিলাবলে ভাল হ'ব এতিয়া দেখিছেনে এনেকুৱা টেক্সচাৰে আমাক লাগিব এতিয়া বলক আমি ফ্ৰাই কৰো এখিনি এখন কেৰাহী লৈছো কেৰাহীখন গৰম হৈ গৈছে ইয়াত মই ৰিফাইন তেল লৈছো 3 to 4 tablespoonৰ লকে এটা ৰঙা জলকীয়া লৈছো আৰু 1 tablespoon জিৰা লৈছো জিৰাখিনি ফুটা হোৱা পিছত আমি যোনখিনি চিকেন ৰেডি কৰি ৰাখিছিলো সেই চিকেনখিনি ইয়াতে আমি দি দিম তাৰ পৰা আমি এখিনি ফ্ৰাই কৰিব লাগিব কালাৰটো চেঞ্জ হোৱা লকে আৰু আপোনালোকে মাজে মাজে লৰাই থাকিব নহলে লাগি ধৰিব তলৰখিনি ইয়া দেখিছে এতিয়া মই উল্টিয়াই দিম ইয়া চাও কালাৰ গিটা চেঞ্জ হৈ গৈছে ইয়া দেখিছেনে অলৰেডি চিকেন খিনি কালাৰটা ইমান ধুনিয়া আহিছে আৰু এই সময়তে মই এটা ডাঙৰ সাইজৰ পিয়াজ লৈছো তাৰ পৰা মই কেঁচা জলকীয়া দুটা লৈছো ইয়াত মিক্স কৰি দিছো ভালদৰে চিকেনখিনি লগত লৰাই দিব তাৰ পৰা আমি 15 মিনিটৰ লকে মিডিয়াম ফ্লেমত ঢাকনি দি পিনি ৰাখি থৈ দিম এতিয়া মই ঢাকনি উঠাই চাইছো দেখিছে অলমোস্ট আমাৰ এখিনি হৈ গৈছে এই সময়তে মই 2 চামুচ কৰ্নফ্লোৰ লৈছিলো তাত অকমান পানী যোগ কৰি পিনি এটা মিক্সচাৰ বনাই লৈছিলো আমি এই চিকেনখিনিত এখিনি দি দিছো আৰু ভালদৰে এখিনি মই মিক্স কৰি দিম তাৰ পৰা ইয়াৰ ওপৰতে মই 1 টেবলস্পুন সয়া সস এড কৰি দিছো তাৰ পৰা আমি ভালকৈ মিক্স কৰি পিনি 5 সময়লৈকে আপুনি মিডিয়াম ফ্লেমত গেছটো ৰাখিব আমাৰ তাৰ পৰা চিকেন ড্ৰাই ফ্ৰাই ৰেডি হৈ যাব ইয়া দেখিছেনে আমাৰ চিকেন ড্ৰাই ফ্ৰাই ৰেডি হৈ গৈছে বলক আহক সাৰ্ভ কৰি লওঁ ৰেডি হৈ গ'ল আমাৰ চিকেন ড্ৰাই ফ্ৰাই বনাবলে বহুতেই ইজি হয় ঘৰতে ৰেষ্টুৰেণ্ট ধাবাৰ নিচিনাকে চিকেন ড্ৰাই ফ্ৰাই বনাই খাব পাৰে ৰুটি লগত নানৰ লগত ভাতৰ লগত খুব ভাল লাগে আৰু যদি মোৰ ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহলে মই আহো নতুন এটা ভিডিও লৈ পিছত আকৌ এবাৰ লগ পাম থ্যাংক ইউ